নমস্কাৰ সকলোকে স্বাগতম জনাই ইউটিউব চেনেললৈ তো গাইজ স্বাস্থ্য বিভাগৰ এপ্লাই আৰম্ভ হৈ গ'ল যদি আপুনি অসম চৰকাৰ স্বাস্থ্য বিভাগত এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ আৰু বহুত বেছি দিন সময় নাথাকে যদি আপুনি ইন্টাৰেষ্টেড হয় এপ্লাই কৰিলেও পাৰিব আৰু তো কি পোষ্ট আছিলে কিমান পোষ্ট আছিলে কোনে এপ্লাই কৰিব পাৰিব কিমান কোৱালিফিকেশ্যন লাগে কিমান এজ লিমিট লাগে সকলোখিনি কম ভিডিঅ'টো আপোনালোকে ভালদৰে চাব তাৰ আগতে যদি আমাৰ চেনেলত আপুনি প্ৰথমবাৰ ভিডিঅ' চাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে এতিয়া বৰ্তমান যিটো ভেকেন্সি আহিছে সেইটো DHS ৰ ফালৰ পৰা আহিছে মানে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস আসামৰ ফালৰ পৰা ভেকেন্সি হয় আৰু ইয়াতে এপ্লাই কৰা লাষ্ট ডেট হৈছে 21 ছেপ্টেম্বৰ 2025 মনত ৰাখিব 21 ছেপ্টেম্বৰ লৈকেহে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে গ্ৰেড 3 নন টেকনিকেলৰ পোষ্ট মুকলি হৈছে ঠিক আছে আৰু যদি চাওঁ ইয়াতে হেল্থ এডুকেটৰ 78 টা পোষ্ট আছে এটা যেটো দৰমহা দিব 14000 পৰা 70000 বেসিক পে দিয়া হ'ব আৰু যেটো গ্ৰেড পে থাকিব 7600 টকাকে গ্ৰেড পে দিয়া আৰু নেক্সট পোষ্টটো হৈছে জুনিয়ৰ এসিস্ট্যান্ট একাউন্ট এসিস্ট্যান্ট আৰু LDA আৰু ইয়াতে আছে প্ৰায় 72 টা পোষ্ট যত আনৰিজাৰ্ভ 36 টা আছে এসসি এৰ 6 টা পোষ্ট আছে ৰিজাৰ্ভেশন এসটি পি এৰ 7 টা এসটিএইচ এৰ 4 টা ৰিজাৰ্ভেশন ওবিসি এমওবিসি এৰ 18 টা আৰু যেটো টি টাইপস আছে তেওঁলোকৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভেশন ৰাখিছে আৰু নেক্সট পোষ্ট হৈছে বেসিক হেল্থ ওয়াৰ্কাৰ পোষ্ট হয় যত 41 টা পোষ্ট আছে যত আনৰিজাৰ্ভ 21 টা আছে এসসি এৰ 3 টা এসটিপি এৰ 4 টা এসটিএইচ এৰ 2 টা ওবিসি এমওবিসি এৰ 11 টা আৰু টি টাইপসৰ কাৰণে 11 টি টাইপসৰ কোনো পোষ্ট নাই তোমালোকৰ বয়সৰ সময়সীমা বিচাৰিছে 18 বছৰৰ পৰা 40 বছৰলৈকে জেনেৰেল লৰাছলে এপ্লাই কৰিব পাৰিব যদি কোনোবা এসটিএসসি হয় তেন্তে 45 লৈকে পাৰিব ওবিসি হলে 43 ইয়াৰ্ছ লৈকে পাৰিব যদি পিডব্লিউডি ক্যান্ডিডেট হয় তেন্তে 50 বছৰ পৰ্যন্ত এই পোষ্টত এপ্লাই কৰিব পাৰে আৰু এই পদত এপ্লাই কৰিবলৈ আপোনালোকৰ যেটো কোৱালিফিকেশন তেওঁলোকে বিচাৰিছে গ্ৰেজুৱেচন ডিগ্ৰী হ'ব লাগিব আপোনাৰ সমহীয়া মিনিমাম এখন কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব তেতিয়াহে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু তাৰ লগতে কৈছে যে এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচত আপোনাৰ নামটো থাকিব লাগিব আৰু ইয়াতে এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশন ফিজ আপোনালোকে দিবলৈ নালাগে